সকলোকে ধন্যবাদ। আজি আমাৰ পশ্চিম কোকৰাঝাৰ আঞ্চলিক অৰ্গেনাইজ বাই আমাৰ দলুৱাবাৰী বাংলাবাগী চাহ বাগিচা ৰাইজৰ সহযোগত আমি ৰূপালী জয়ন্তী কাৰ্যসূচী দুদিনীয়া আয়োজন কৰিছোঁ। আৰু প্ৰথম দিনা কাৰ্যসূচী আমাৰ ইতিমধ্যে 25 তাৰিখত আছিলে। প্ৰথম 6 বজা আছিলে আমাৰ মাৰাথন দৌৰ, আৰু তাৰপিছত আমি আছিলে বীৰ শ্বহীদসকলৰ শ্বহীদ বিধি তৰ্পণ, আৰু লগতে আমাৰ যিটো গছ গছনিক আমি ৰক্ষা কৰোঁ সিহঁতৰ বাবে আমি প্লান্টেশ্যন আছিলে। আৰু দুই দিনা আমাৰ বিশেষ কাৰ্যসূচী আছিলে আমাৰ যিটো উঠি অহা যুৱক যুৱতীবিলাকৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত আৰু সমাজৰ ক্ষেত্ৰত কেৰিয়াৰ গাইডলাইন কাউন্সিল প্ৰগ্ৰাম ৰাখিছিলোঁ। আমি তাতে আমাৰ গুৱাহাটীৰ পৰা ৰিচাৰ্চ পাৰ্চন আহিছিলে, আৰু কোকৰাঝাৰ গাৰ্লছ কলেজৰ আজিজুৰ ৰহমান আছিলে। লগতে আমাৰ কি হৈ আছে আজি আমাৰ যিটো দুই কাৰ্যসূচীত আমাৰ আজি আমি কৰম ৰজাক আমি আদৰিছোঁ, আৰু লগতে তাক আমি আস্থান দিছোঁ, আৰু কৰম পূজা দেৱতাক আমি পূজা কৰিছোঁ। আৰু আমাৰ পূজাৰ স্থলীত আমি আমাৰ ল'ৰা ছোৱালী কৰম ৰজাক অৰ্চনা জনাইছে, ভক্তি কৰিছে, আৰু লগতে আগন্তুক দিনত কেনেকৈ আগুৱাই যাব আৰু খেতি বাতিৰ ক্ষেত্ৰত আগুৱাই যাব বুলি আমি এই প্ৰগ্ৰামবিলাক আয়োজন কৰিছোঁ। সৰ্বপ্ৰথমে মই আমাৰ যিখন কোকৰাঝাৰ দালুৱাবাৰী আৰু বাংলাবাৰী চাহ বাগিচাৰ সমূহ ৰাইজলৈ এই শুভ কৰম পৰ্বৰ সকলোকে শুভেচ্ছা মই যাচিলোঁ, লগতে অসমবাসীলৈ শুভেচ্ছা যাচিলোঁ। এতিয়া কৰমৰ উৎসৱৰ দিনা হয়, সেই হেতুকে আজি মোৰ নিজৰ এৰিয়া য'ত নেকি মই মোৰ জন্মস্থান আজি চিলভাৰ জুবলি হিচাপে পালন কৰি আছে, আৰু এই আমাৰ কালচাৰেল কম্পিটিশ্যন যিবিলাক হৈ আছে ইয়াতে মই উপভোগ কৰিবলৈ আহিলোঁ। লগতে অকল আমি দেখিব পাইছোঁ যে অকল নাচ গানেই নহয়, এই যিটো অনুষ্ঠান বিশেষকৈ আমাৰ কমিটিৰ মানুহবিলাকক মই ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ তেওঁলোকে এই চিলভাৰ জুবলি কৰম উৎসৱত তেওঁলোকে বিভিন্ন প্ৰতিযোগিতামূলক যিখিনি মানে কাৰ্যসূচী লৈছিলে ষ্টুডেণ্টহঁতৰ কাৰণে, আৰু বেলেগ বেলেগ যিবিলাক তেনেকৈ ট্ৰেডিশ্যনেল যিবিলাক হেৰি আছিলে সেইটো মোক খুব আনন্দিত কৰিলে। আৰু মই ভাবোঁ যে আমাৰ যিখিনি কালচাৰ আছে সেই কালচাৰটো আগত যিসকল আমাৰ কালচাৰবিলাক পাহৰি গৈ আছিলে সেইটো পুনৰুজ্জীৱিত হৈ আগলৈকে গুচি যাব বুলি মোৰ বিশ্বাস হয়।